পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অহা 19ৰ পৰা 12 এপ্ৰিলৰ ভিতৰত প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। গণিতৰ প্ৰশ্নকাকতক লৈও উদ্বিগ্ন হ'ব নালাগে শিক্ষাৰ্থী অভিভাৱক। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শিক্ষা বিভাগে। সোমবাৰে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে ফলাফলৰ প্ৰকাশৰ সময়। বিহুৰ আগে পিছে ফলাফল ওলাব বুলি কৈছিল শিক্ষামন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে দাম বাঢ়িছে সোণৰ মূল্য। আজিৰ দিনটোত 24 কেৰেট 10 গ্ৰাম সোণৰ মূল্য হৈছে 70,720 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰৰ লগত তুলনা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ। অসমৰ হিটলাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিন হিটলাৰেও ভাবিছিল তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে, কিন্তু শেষত কি হ'ল সকলোৱে জানে। অসমত হিটলাৰী শাসন চলি আছে। অসমৰ উন্নয়নৰ সৈতে মোৰ পত্নী স্বদেশী নে বিদেশী সেয়া প্ৰাসংগিক নহয়। ঔষধৰ দাম বঢ়াই জনতাক আকৌ মাধমাৰ সধাইছে মোদী চৰকাৰে। বিজেপিৰ দিনত ৰাইজ সুখত নাই, ৰাইজ দুখত আছে। চৰকাৰে ডাঙৰ ডাঙৰ কথা কয়, কিন্তু কামত এটা ডাঙৰ শূন্য। বিজেপি চৰকাৰৰ দিনতে চৰম দুৰৱস্থাত চাহ শ্ৰমিকৰ। চাহ বাগিচাৰ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি নকৰি বৃহৎ চাহ বাগিচাসমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰত বিজেপি চৰকাৰ লিপ্ত হৈছে। মৰিয়নিৰ চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাই গৰজিল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ। IPLত পুনৰ উজলিল অসম সন্তান ৰিয়ান পৰাগ। অৰেঞ্জ কেপৰ অধিকাৰী হ'ল ৰিয়ান পৰাগ। 2024ৰ IPLত বৰ্তমানলৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন ৰিয়ান। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰিয়ানৰ বিস্ফোৰক অৰ্ধশতক। ৰাজস্থানক জয়ৰ সোৱাদ দিলে ৰিয়ান পৰাগে। 39টা বলত ৰিয়ানৰ অপৰাজিত 54 ৰান। ৰাজস্থানক 126 ৰানৰ লক্ষ্য বান্ধি দিছিল মুম্বাই ইণ্ডিয়ানছে। 15.3 অভাৰত বিজয় লক্ষ্যত উপনীত ৰাজস্থান ৰয়েলছ। দিল্লীৰ বিৰুদ্ধে ৰিয়ানে কৰিছিল বিস্ফোৰক 84 ৰান।